চৌদিশে খলকনিৰ সৃষ্টি কৰা এটা খবৰ আৰু সেয়াই হৈছে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ। এবাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ। দাক্ষিণাত্য ছুপাৰষ্টাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যিটো সময়ত পুষ্পাটো সমগ্ৰ দেশতে দেখিবলৈ পোৱা গৈছে আৰু পুষ্পাটোৱে সমগ্ৰ দেশতে খলকনি সৃষ্টি কৰিছে। এনে সময়তে পুষ্পাটোৰ অভিনেতা ছুপাৰষ্টাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে 4 ডিচেম্বৰ তাৰিখে হায়দৰাবাদত পুষ্পাটোৰ প্ৰিমিয়াৰ্ছত পদপৃষ্ট হৈছিল এগৰাকী মহিলা। পদপৃষ্ট হোৱাৰ পিছতে এই মহিলাগৰাকীৰ মৃত্যু হৈছিল। এই ঘটনা সন্দৰ্ভত ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। পিছে মহিলাগৰাকীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে 50,000 টকা ছুপাৰষ্টাৰ আল্লু অৰ্জুনে দিব বুলি কৈছিল। কিন্তু ইয়াৰ পূৰ্বে হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দাক্ষিণাত্য ছুপাৰষ্টাৰ আল্লু অৰ্জুনক। বৰ্তমানে চিনেমা প্ৰেমী ৰাইজৰ মাজত এটাই চৰ্চা হৈছে, সেয়া হৈছে পুষ্পাটোৰ অভিনেতা তথা দাক্ষিণাত্য ছুপাৰষ্টাৰ আল্লু অৰ্জুন, ৰশ্মিকা মন্দানা আৰু ছবিখনৰ লগত জড়িত অভিনেতা অভিনেত্ৰী কলা কুশলী সকলোৰে মুখে মুখে বৰ্তমান সেইসকল তাৰকাৰ নাম আৰু মহাতাৰকা দাক্ষিণাত্য ছুপাৰষ্টাৰ আল্লু অৰ্জুনক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰিছে হায়দৰাবাদ আৰক্ষীয়ে। কাৰণ এয়াই হৈছে পুষ্পাটো কাণ্ড। 4 ডিচেম্বৰত হায়দৰাবাদত পুষ্পাটোৰ প্ৰিমিয়াৰ্ছত পদপৃষ্ট হৈ এগৰাকী মহিলা প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই ঘটনা সন্দৰ্ভত ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। পিছে মহিলাগৰাকীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে 50,000 টকা ছুপাৰষ্টাৰ আল্লু অৰ্জুনে দিব বুলি কৈছিল। কিন্তু ইয়াৰ পূৰ্বে উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দাক্ষিণাত্য ছুপাৰষ্টাৰ আল্লু অৰ্জুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চৌদিশে খলকনি সৃষ্টি কৰা এটা খবৰ আৰু সেয়া হৈছে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ। পুষ্পাটো প্ৰিমিয়াৰ্ছত পদপৃষ্ট হৈ এগৰাকী মহিলা প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই ঘটনা সন্দৰ্ভত ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। আৰু সেই এজাহাৰৰ ভিত্তি কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছুপাৰষ্টাৰ আল্লু অৰ্জুনক। নিউজ এক্স ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।